আপোনাৰ ভিডিঅ'ত দেখি থাকোঁ ইনষ্টাগ্ৰামত ভিডিঅ' চাই থাকোঁ ডেইলি। আপোনালোক সকলোৰে কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। তো আজি বিশ্বকৰ্মা পূজা হয়, সকলোকে বিশ্বকৰ্মা পূজাৰ শুভকামনা জনাইছোঁ। আৰু আজি মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ আৰ্হিত দেৰগাঁৱত এটা পূজা মণ্ডপ বনাই আছে। তো সেই মণ্ডপটো আপোনালোকক মই আজি দেখুৱাম। পালন কৰিবি তো গৈ থাকক, দেখিবলৈ পাব পূজা মণ্ডপটো ধুনীয়াকৈ বনাই আছে। তো আগতীয়াকৈ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো সকলোকে চাই থাকিব, নিশ্চয় ভাল পাব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এই চেনেলটোত আপোনালোকক মই সদায় মজা ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱা ভিডিঅ' কৰিছোঁ। তো আমি চাইকেল লৈ বৰ্তমান গৈ আছোঁ চাবলৈ। তো মোৰ লগত গৈ আছে মোৰ ফ্ৰেণ্ডছ, দেখি এটি মোৰ লগত গৈ আছে। তো আপোনালোকে নিশ্চয় ভাল পাব আজি ভিডিঅ'টো। তো ভালকৈ চেষ্টাও কৰিম, মই অলপ নতুনকৈ ভিডিঅ' বনাই আছোঁ। তো অলপমান দিগদাৰ হয় বনাবলৈ। তো এতিয়া গৈ থাকক, দেখুৱাই থাকিম আপোনালোকৰ জেগাবিলাকো অলপ আপোনালোকক চিনাকি কৰি দিবলৈ চেষ্টা কৰিম, যিবোৰ অসমৰ হয়। তো এইখন চাওক দোস্ত, এইখন হৈছে যে পুলিচ ট্ৰেইনিং কলেজ। ইয়াত নতুনকৈ পুলিচত ভৰ্তি হোৱাসকলক ইয়াত ট্ৰেইনিং দিয়া হয়। পাক ভালকৈ চাই লওক, দেৰগাঁৱত আছে। তো ফাইনেলি মই এতিয়া পাই গ'লোহি পূজা মণ্ডপটো, যিটো মৃত্যুঞ্জয় মন্দিৰ আৰ্হিত বনাই আছে। তো কেনেকৈ বনাইছে কি কথা অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক, মই বৰ্তমান পাই গ'লোহি। তো পূজা মণ্ডপটো এইটোৱে চাওক, এইটোৱে পূজা মণ্ডপটো যিটো মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত বনাইছে। এইবোৰ বৰ্তমান এতিয়া বনাই আছে, যিটো পূজাত যেতিয়া এইটো ধুনীয়াকৈ লাইটিং কৰি ধুনীয়াকৈ সজাব, তো দেখিবলৈ বহুত মজা হ'ব। তো তেতিয়া আৰু এবাৰ আপোনালোকক মই দেখুৱাবলৈ আহিম এইটো কেনেকুৱা হ'ব। তো প্ৰথমত এতিয়া বৰ্তমান কেনেকৈ বনাইছে আগতীয়াকৈ আপোনালোকক অলপ মই দেখুৱাইছোঁ কেনেকৈ বনাইছে চাই লওক। তো মই এতিয়া পূজা মণ্ডপটোৰ তলত আছোঁ আৰু ওপৰলৈ মই উঠি যাম, আপোনালোকক দেখুৱাম কেনেকৈ বনাইছে কি কথা। তো ভিডিঅ'টো চাই থাকিলে নিশ্চয় আপোনালোকে ভাল পাব। ওপৰলৈ উঠি যাবলৈ মই এতিয়া চেষ্টা কৰিম, আপোনালোকে চাওক। তো ভিডিঅ'টো কৰ তহঁতি। বন্ধুসকল চাওক, এইটো মই এতিয়া বৰ্তমান ওপৰৰ ভাগত উঠি আছোঁ। ওপৰলৈ উঠি অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ বনাইছে। এইবোৰ যে এই যিটো পূজা মণ্ডপটো যিটো বনাইছে, এইবোৰ এনেকুৱা কাৰ্টনবিলাকে বনাইছে, মাছৰ কাৰ্টন এনেকুৱা এইবিলাকে বনাইছে। ধুনীয়া মজাকৈ বনাইছে। তো আপোনালোকে চাওক, এতিয়া পূজাত যেতিয়া এইটো ধুনীয়াকৈ চব অল টোটেল কাম হৈ যাব, তেতিয়া দেখি আপোনালোকে বহুত মজা লাগিব। তো বনাই আছোঁ এইটো এনেকৈ, ভিউটো এইটো তো আছে, মজা লাগিব মানে এইটো চাই। ক'লে বাহেদি বনাইছোঁ এইটো ভিউটো। তো ওপৰলৈ উঠি আছোঁ, অলপ ভয়ো লাগিছে, ইয়াত একো ছেফটি নাই। তো এনেই অলপ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ। ভিডিঅ' চাই ভাল পালে ভিডিঅ'ত লাইক এটা আৰু চেনেলটো হ'লেও আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট কৰিব। ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰিব এটা। আৰু এইবোৰ এটা টান এটা ৰঙৰ প্ৰলেপ দি দিছে, এইটো পাতল হয়, এইবোৰ টান নহয়। তো আল্টিমেট লাগিছে মানে চাই। তো পিছফালৰ এইটো ভিউ এটা চাওক আপোনালোকে। ক'ত আছে? এইটো পিছফালৰ ভিউ এটা চাওক, এখন ডাঙৰ এখন ফিল্ড আছে। বিদ্যা ভাল লাগিছে মানে, কিবা এটা ভাল লাগিছে। এনেকৈ ট্ৰেভেলিং কৰি বা এনেকৈ বস্তু হেৰি কৰি। এয়া চাওক, মোৰ এই বান্দৰকেইটাও ওপৰলৈ উঠিছে। এইকেইটা চাই লওক আপোনালোকে, ধুনীয়াকৈ মজা লাগিছে। কি কৈছোঁ আপোনালোকক মানে চাওক, এইটো এনেকৈ বনাইছে। এইটো বেকগ্ৰাউণ্ডটো ইমান ভালকৈ সজোৱা নাই, আগফালটো ভালকৈ বনাই দিছে মানে। বেগটো কেতিয়াও নাচায়, আগফালটো চাবতো, সেইটো কাৰণে আগফালটো বনাইছে।
তো এইদৰে এনেকৈ বনাই আছে, আপোনালোকে চাই লওক এবাৰ। এইটো আমাৰ বান্দৰ এটা ভিডিঅ' বনাই আছে চাওক, এইটো যিমান পাৰে শ্বেয়াৰ। তো বন্ধুসকল, মই এতিয়া টেঙানীতিৰ পৰা ঘৰলৈ গৈ আছোঁ, যিটো ৰ'ষ্টাৰ ভিডিঅ' টেঙানীতিৰ পৰা ইউটিউব চেনেল আছে, যিটো ফেমাছ হয় অসমত অলপ। তো টেঙানীতিৰ পৰা ঘৰলৈ গৈ আছোঁ, আপোনালোকে দেখাম টেঙানীতিৰ পৰা ঘৰটো। তো আৰু পাৰিলে লগো কৰিম। তো ব'লক লগ কৰিব পাৰোঁনে ন। আৰু আমি টেঙানীতিৰ পৰা ঘৰটো দেৰগাঁও চাৰিআলি যিটো লাহতি, সেই ৰাস্তাটোৱেদি সোমাই আহিব লাগে। আমি গৈ আছোঁ বৰ্তমান। চাই থাকক, লগ পালে ভালে হ'ব, লগ নাপালেতো ইমান হেৰি নহ'ব। তো চাই থাকক বন্ধুসকল, টেঙানীতিৰ পৰা ঘৰলৈ গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক, নিশ্চয় ভাল পাব। টেঙানীতিৰ পৰা দেখুৱাই দিম আৰু টেঙানীতিৰ পৰা ঘৰটো দেখুৱাম। ইণ্টাৰেষ্টিং ভেৰি। হা এইফালেদি এনেকৈ টেঙানীতিৰ পৰা ঘৰলৈ আহে। চাই থাকক, ৰাস্তা কেইবাটাও আছে, আহিব মানে এইটো মই ভইচ কভাৰ কৰিম। এইবিলাকো ক'ব। টেঙানীতিৰ পৰা যিবোৰ বেয়া কথা কয়, এটা বেয়া কথা মই কৈছোঁ, বেয়া নাপাব, লেওৰা বুলি কয়। কি লেওৰা বুলি কয়? লেওৰা মানে কি মই নাজানো বিশেষকৈ। টেঙানীতিৰ পৰা কয় লেওৰা বুলি। লেওৰা মানে কি মই নাজানো, আপোনালোকে যদি জানে কমেণ্টত জনাই দিব। লেওৰা শব্দটো অৰ্থ কি? বন্ধুসকল, টেঙানীতিৰ পৰা ঘৰ পাই গ'লোহি। এইটো ৰাস্তা দি যাওঁ চাওক, এই ৰাস্তাটো দি যাব পাৰিম। কেলা ভাল হ'ল। লগ কৰিম আপোনাৰ ভিডিঅ'ত দেখি থাকোঁ বাৰু ইনষ্টাগ্ৰামত। ভিডিঅ' চাই থাকোঁ ডেইলি। আপোনাৰ খবৰ ভালনে বেয়া? খবৰ ভালনে? এটা ষ্টুডিঅ'টো ইয়াতে বনাই নেকি? ভিডিঅ' ক'ত বনাই নে? ইয়াতে বনাই। দেখিবলৈ তো এনেকৈ আমি পাই গ'লোঁ। তো মোৰ চেনেল এটা সৰুকৈ চেনেল এটা আছে, কিবা এটা কৈ দিয়ক আপুনি। বাহিৰত যাওঁ। কি নাম চেনেলটো তোমাৰ? ফলগুটি ব্লগছ। কিবা এটা কৈছে। ফলগুটি চেনেলটো অন হৈ আছে নাই? যোৰহাটৰ পৰা চাইকেল লৈ আহিছে। বাপৰে, মৌ বন্ধা তিনিআলি হয় নাই? তিনি পাই আছোঁ। তোমাৰ নামটো কি আছিলে? পৰাগ বৰা। পৰাগ এজ এ ফলগুটি নামটো বেয়া ইউনিক। তো ইয়াৰ চেনেলটো চবেই ছাবস্ক্ৰাইব কৰি দিব পুৰা একদম। কিমান হ'ল ছাবস্ক্ৰাইবাৰ? এনেই নতুনকৈ কৰিছোঁ 60টা হৈছেগৈ। 60টা। এতিয়া এইটো ব্লগটো আপলোড কৰাৰ পিছত 200 হৈ যাব। হ'ব, 200তকৈ বেছিয়ে হ'ব, বেছি হৈ যাব। চবেই কৈ দিবা। 100K। লাহে লাহে ভিডিঅ' হৈ থাকে, চব হৈ যাব। মজা মজা ভিডিঅ' বনাবলৈ ঠিক আছে, ভাল ভাল ভিডিঅ' আহি থাকিব, তোমালোকে চাই থাকিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বঢ়িয়া। ভিডিঅ' হৈ আছে। ভিডিঅ'টো যদি চাই অকণমান হ'লেও ভাল পালে, তেনেহ'লে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানে, আৰু অন্য এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ ইমানে, বাই বাই।